Hi everyone, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকৰ কি খবৰ বাৰু ভালে আছে নে? মোৰ ভালেই বাৰু। আৰু বিশেষকৈ ঘৰত সোমাই থাকি আমনি লাগিছে নহয় জানো, সবৰে আমনি লাগিছে। আৰু আমাৰটো যোৰহাটতো একেবাৰে বন্ধ। কেনি ওলাব নোৱাৰি, সবফালে বন্ধ কৰি থৈছে। বেছিকৈ আমনি লাগিছে সেইকাৰণে থাকি এনেই মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে একদম ঘৰতে সোমাই আছো, কেনি ওলাই যোৱা নাই। আচলতে এইটো এতিয়া ওলাই যোৱা ভালো নহয় বাৰু। যিহে বেমাৰৰ দিন ন, এতিয়া বিশেষকৈ মানুহসকল সব মানে সচেতন হৈ থকাই ভাল, ঘৰতে সোমাই থকাই ভাল। তেতিয়াহে হয়তো ভাল দিনবোৰ ঘূৰি আহিব, আকৌ চাগে ফুৰিবলৈ যাবলৈ পাম। আশা কৰিছোঁ সোনকালে ভাল দিনবোৰ ঘূৰি আহক। বাৰু বাদ দিয়ক, এইবোৰ সকলো এৰিছোঁ ইয়াতে। আৰু আজি তেনেহ'লে ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ ব'লক। এতিয়া দুপৰীয়া ভাতৰ লগত খাবৰ কাৰণে চাটনি বনাম, বাদামৰ চাটনি বনাম। কেনেকৈ বনাই বহুতে জানে হয়তো, কিন্তু যিসকলে নাজানে সেইকাৰণে মানে নাজানিবও পাৰে কেনেকৈ বনায়, সেইকাৰণে তেওঁলোকৰ বাবে এইটো ৰেচিপি দিম। এয়া মই কেঁচা বাদাম লৈ লৈছোঁ। আপোনালোকে যদি বাদামখিনি গৰম কেৰাহী এখনত ভাজি লৈ পেলাই বাকলিখিনি আঁতৰাই ল'ব পাৰে, কিন্তু মই এনেকৈয়ে দিম, কেঁচাকেই দিম, সেইকাৰণে মই এনেকৈয়ে লৈছোঁ। মই মিডিয়াম সাইজৰ পিঁয়াজ এটা লৈ লৈছোঁ, জলকীয়া দুটামান দিছোঁ, আৰু নহৰু কেইফুটামান লৈছোঁ, আৰু অলপ মান ধনিয়া লৈ লৈছোঁ। এতিয়া এই গোটেইখিনি একেলগে মিক্সিত দি দিম। পানী অকণমান দি দিছোঁ, তেতিয়াহে এইখিনি ভালকৈ পিচ খাব মানে। এতিয়া মই পেন এখনত মিঠাতেল অলপ দি গৰম হ'বলৈ দিলোঁ। ইয়াত কেইটামান সৰিয়হ দি দিছোঁ। সৰিয়হকেইটা ফুটিবলৈ দিব লাগিব, আৰু ফুটা যেতিয়া হৈ যাব তেতিয়া ইয়াত চাটনিখিনি দি দিম। এইখিনি ভালকৈ লৰাই ল'লোঁ। এতিয়া ইয়াত পানী অকণমান দি দিম। মিক্সিটোতে পানী অকণমান লৈ দি দিছোঁ। মিডিয়াম ফ্লেমত গেছটো ৰাখি এইখিনি এতিয়া ভালকৈ লৰাই দিছোঁ। পানীখিনি অলপ শুকাবলৈ দিলোঁ। এইখিনি এতিয়া প্ৰায় হৈয়ে গৈছে, আৰু মই ইয়াত নিমখ অলপ দি দিলোঁ। আপোনালোকক নিমখটো দিয়া দেখুওৱা নহ'ল, আপোনালোকে সোৱাদ অনুসৰি নিমখ দি দিব। এতিয়া এইখিনি নমাই দিম। এইখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াত অকণমান নেমু ৰস দি দিছোঁ। চাটনিখিনি এতিয়া খাব পৰা হৈ গ'ল। আপোনালোকেও যদি আগতে এনেকৈ বাদামৰ চাটনি খাই পোৱা নাই, তেনেহ'লে এনেকৈ বনাই খাই চাব। এনেকৈ বনাই খাই বহুত ভাল লাগে। এয়া মাছ পাতত দিছিলে, এইখিনি এতিয়া পাতত দিয়া হৈ গ'ল। এয়া আজি দুপৰীয়া খাবৰ কাৰণে তুৰৈ আৰু মাছে বনাইছিলোঁ। হাই এভৰিৱান, অথনি দুপৰীয়া ভাত পানী খোৱা হ'ল, এতিয়া আবেলিয়ে হ'ল আৰু এতিয়া মই মৰমৰ কাৰণে মেংগ' শ্বেক বনাবলৈ লৈছোঁ। সেইকাৰণে ভাবিলোঁ কেনেকৈ বনাওঁ আপোনালোককো দেখাই দিওঁ। আৰু এইফালে আমাৰ পাহিয়ে এয়া পিঁয়াজ কাটি আছে, এয়া আলু পিটিকা কৰি থৈছে। এইফালে ফুচকা বনাব। আজিও ফুচকা খাম, কাৰণ তাই মই ফুচকা খাই বহুত ভাল পাওঁ। আৰু ইয়াৰ আগতেও মই ফুচকা ভিডিঅ' এটা, ফুচকা মানে চেলেঞ্জ কৰিছিলোঁ তাই মই, তাৰ ভিডিঅ' এটা দিছোঁ। আপোনালোকে যদি চোৱা নাই চাব। আৰু এতিয়া তেনেহ'লে ব'লক মেংগ' শ্বেকটো কেনেকৈ বনাওঁ আপোনালোকক দেখাই যাম, আপোনালোকে চাব। এইফালে মই এটা পকা আম কাটি লৈছোঁ।
এতিয়া মিক্সিত প্ৰথমতে কটা আমখিনি দি দিম। মই এগিলাচৰ জোখতে বনাম। গাখীৰ এগিলাচ দি দিছোঁ। ইয়াত মই এতিয়া চেনি 2 চামুচ দি দিম। আৰু অকণমান দি দিছোঁ। আপোনালোকৰ চেনিটো যিমান দিয়ে আপোনালোকৰ নিজৰ কথা। ইলাচি অকণমান গুড়ি কৰি থৈছিলোঁ, ইলাচি গুড়িখিনি দি দিছোঁ। আইচ কিউব 3টা দি দিছোঁ আৰু লগতে ভেনিলা আইচক্ৰীম এচামুচ দি দিছোঁ। আপোনালোকে এইটো নিদিলেও হয়, এইটো অপশ্যনেল হয়। আৰু যদি আপোনালোকে ভেনিলা আইচক্ৰীম নিদি ক্ৰীম দিওঁ বুলি ভাবে তেতিয়াও হ'ব বা নিদিলেও হ'ব। এতিয়া এইখিনি 1 মিনিটমানৰ কাৰণে মিক্সিত দি দিম। এতিয়া এইখিনি আমাৰ ৰেডি হৈ গ'ল। এইখিনি চব ডাঠ হৈছে, কাৰণ বেছি পাতল কৰিলে খাবলৈ ভাল নহয়, সেইকাৰণে অকণমান ডাঠ কৰি ৰাখিছোঁ। এতিয়া ইয়াৰ ওপৰত অকণমান ড্ৰাই ফ্ৰুটছ দি দিছোঁ। এইখিনি এতিয়া একেবাৰে ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰতে এনেকৈ বনাই খাই চাব। একেবাৰে সহজ হয় বনাবলৈ আৰু খাবলৈও খুব ভাল হয়। হাই এভৰিৱান, এইফালে এতিয়া বস্তু এটা বনাই আছোঁ। এইটো মই পিস্তা বাকলিটোৱে বনাইছোঁ। ৱাল ডেকৰ এটা বনাই আছোঁ। কমপ্লিট হোৱা নাই, বনাই আছোঁ আৰু তাৰপিছত আপোনালোকক দেখাম দেই কেনেকুৱা হৈছে, আপোনালোকে জনাব। এইটো এতিয়া মোৰ বনোৱা কমপ্লিট হৈ গ'ল। কেনেকুৱা হৈছে নাজানো, আৰু বনাবলৈ চেষ্টা কৰিলোঁ। আৰু লগাম আৰু কোনোবা এখন ঘৰৰে ৱালত, কাৰণ কিনা বস্তুতকৈ বেছিকৈ ঘৰতে এনেকৈ নিজে হাতেৰে মানে বনালে ভালো লাগে। আৰু কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। অকণমান ওপৰলৈ আহিছোঁ বতাহ ল'বলৈ বুলি, কিন্তু বতাহ তেনেকৈ মৰাই নাই। গৰমহে খুব উঠি আছে। এইফালে আজি ঘৰত কাম কৰি আছে, এয়া টিং লগাই আছে। বতৰটো অকণমান ডাৱৰীয়া কৈছিলে, কিন্তু হ'লেও মানে ইমান এতিয়া গৰম নিচিনাহে কিবা কৰিছে। বৰষুণ চৰষুণ নিদিলে। যাওঁগৈ আৰু আজি পাহিও নাহিলে, অকলে অকলে বহি বহি আমনিও লাগিলে। বাহিৰত অকণমান দেৰি এনেই খোজকাঢ়ি আছোঁ। ভাত পানী বনাই হৈ গ'ল, ঠাণ্ডা বতাহ মাৰিছে, সেইকাৰণে অকণমান সময় এনেই খোজকাঢ়িছোঁ। অলপ সময় পিছত ভাত খামগৈ আৰু ইমান গৰম পৰিছে ন, ভিতৰত নহয় আৰু বহুত বেছি গৰম। মানে ভিতৰত চব দৰ্জা খিৰিকিবোৰ মাৰি থোৱা আছে, একদম বতাহ সোমাব নোৱাৰে নাই, সেইকাৰণে মানে বহুত গৰম পৰি আছে। বাহিৰত চেঁচা বতাহ মাৰি আছে, ভাল লাগিছে সেইকাৰণে।
আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।